গাইজ আজি হ'ল ছানডে আৰু জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হোৱা আজি প্ৰায় এসপ্তাহ হৈ গ'ল। মানে বিশ্বাস নহয় যে জুবিন দা আমাৰ মাজত নাই। তো তথাপিও যদিও তেখেতে আমাৰ মাজত নাই, আমাৰ অন্তৰত সদায় আছে, সদায় থাকিব। তেখেতৰ গানৰ মাজেদি তেখেতক ফিল কৰিব পাৰিম তেখেতে যে আমাৰ মাজত আছে। যদিও আমাৰ মাজৰ পৰা ফিজিকেলি নাই তেখেত, কিন্তু আমাৰ অন্তৰত সদায় থাকিব। যিদিনা তেখেতক সৎকাৰ কৰা হৈছিল সেই ঠাইত আমিতো গৈছিলোঁ বাৰু, কিন্তু বহুত লাখ মানুহ হৈছিল। তাৰ কাৰণে অলপমান চাব অসুবিধা হ'ল, যদিও কিবাকৈ নহয় কিবাকৈ দেখাইছোঁ আপোনালোকে হয়তো ৰিল বা তেনেকৈ ষ্টেটাছত হয়তো আপোনালোকে দেখিছে। সেইদিনাখনেতো গৈছিলোঁ, বহুত ঠেলা হেঁচা বহুত কিবাকৈ, তথাপিও চাইছোঁ তেখেতক সৎকাৰ কৰা। তো ভাবিলোঁ যিহেতু মোৰ ওচৰতে হয়, সেই ঠাইখিনিত বৰ্তমান কেনেকুৱা কি পৰিস্থিতি দেখাওঁ বুলি ভাবিলোঁ আপোনালোকক। তো ময়ো চাওঁ, লগতে আপোনালোককো দেখাম। আৰু মোৰ লগত যাব একে ক্ৰিষ্টিনা, ভিডিঅ'ত আহিবৰ কাৰণে পূৰা হেৰি কৰি আছে। মই আৰু এই ক্ৰিষ্টিনা মাইনা যাম দুজনে আমি ধুনীয়াকৈ। তো বলক আগেদি যাবা, আগেদি যাবা দোকান। ফাইনেলি আজি যিহেতু ছানডে হয় আৰু আমি বৰ্তমান উপস্থিত আছোঁ আমাৰ জুবিন দাৰ মৰমৰ জুবিন দাৰ সমাধিস্থলত বৰ্তমান উপস্থিত আছোঁ আমি। যিহেতু আজি ছানডে হয়, তো সম্পূৰ্ণ প্ৰায় এসপ্তাহৰ পিছত ইয়াৰ পৰিস্থিতি কেনেকুৱা হৈ আছে আপোনালোকক দেখাব অলপ চেষ্টা কৰি আছোঁ। এইফালে দেখুৱাব পাইছে, এইফালে নাম কীৰ্তন চলি আছে পূৰা। আমি ভিতৰত সোমাই যাওঁ অলপমান ইফালেদি। পূৰা গাড়ীয়ে গাড়ী ভৰ্তি গাইছে, দেখুৱাব পাইছে একদম ইফালে গাড়ীয়ে গাড়ী একদম পূৰা মন্দিৰ দৰে, মন্দিৰত অহাৰ নিচিনা পৰিৱেশ গাইছে। মন্দিৰ এটাত আহিলে, ডাঙৰ ফেমাছ মন্দিৰ এটাত আহিলে যেনেকুৱা পৰিৱেশ হয় তেনেকুৱা পৰিৱেশ ইয়াতো। হা পাহাৰত যোৱা? অঁ তুমিচোন বগা পিন্ধিছা, ভালে হৈছে ন? হা ধৰি থাকা, মোৰ লেংটিত ধৰি থাকা, হেৰাই যাবা নহ'লে। হা পূৰা দেখুৱাব পাইছে গাইছ, গাড়ীয়ে গাড়ী ভৰ্তি একদম মন্দিৰৰ নিচিনা পৰিৱেশ গাইছ, মন্দিৰ হেন পৰিৱেশ হৈ আছে। আজি প্ৰায় 1 উইক পাৰ হৈ গ'ল, তথাপিও এতিয়াও মানুহবিলাক আহি ইয়াতে জুবিন দাৰ ওচৰত শ্ৰদ্ধাঞ্জলি জনাই আছে গাইছ, দেখিব পাইছে। জুবিন দাই যেনেদৰে কৈ গৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, ঠিক তেনেদৰে গাইছ দেখিব পাইছে বিভিন্ন জাতিৰ মানুহ আহি ইয়াতে, হিন্দু হওক মুছলমান হওক বিভিন্ন জাতিৰ মানুহ আহি ইয়াতে এবাৰ শ্ৰদ্ধাঞ্জলি জনাই গৈছে, বা জুবিন দাৰ যিটো স্মৃতি, জুবিন দাৰ যিটো সমাধি, সেইটো এবাৰ দৰ্শন কৰাৰ কাৰণে মানুহে বিভিন্ন ঠাইৰ পৰা আহি এনেদৰে দৰ্শন কৰে। ভিডিঅ' উঠাইছ? ফটো উঠাইছ নাই? দিনাখনে গাইছ আমি এই ওপৰৰ পৰা চাই আছিলোঁ, প্ৰথমতে ইয়াত চাই আছিলোঁ। ইয়াৰ পৰা ইমানেই ভিৰ, মানে উশাহ চুশাহ একদম বন্ধ হৈ গৈছিল, বহুত বেছি মানুহ আছিল ইয়াতে। তো ইমানেই ভিৰ আছিল, মানে দেখাত একদম কষ্ট হৈছিল আৰু উশাহ চুশাহ বন্ধ হৈ গৈছিল। তাৰপিছত আমি পাহাৰত, এইখন পাহাৰত উঠি গৈছিলোঁ। আকৌ পাহাৰত উঠি যাই আছে নেকি? দিনা সৎকাৰ কৰিব আহোঁতে মানুহবিলাক যিমান আহিছিল, সেইবিলাকৰ এইবিলাক চেণ্ডেল চব এৰি গৈছে। হ'ল পাহাৰত অহা ইয়াত মানে এনেকুৱা ভিৰ হৈ আছে, মানে এখন মেলা এখনত যেনেকুৱা ভিৰ হয় ন, তেনেকুৱা এটা পৰিৱেশ চাওক গাইছ। মেলা এখনত যিমান মানুহ, তাতকৈও বেছি মানুহ, এনেকুৱা ভিৰ মানে এতিয়াও। সেইদিনাখনেতো বহুত লাখ মানুহ হৈছিল, সেইটো ক'বই ভাল বাৰু সেইদিনা। কিন্তু বৰ্তমানো
ইমান বেছি ভিৰ, ইমান বেছি মানুহ, গাড়ী চাওক না গাইছ, পুৰা গাড়ী চাড়ী ভৰ্তি একদম। মানুহৰ ভিৰ নকমে এতিয়া আৰু বেছিয়ে হ'ব দিনে দিনে। সম্পূৰ্ণ এক সপ্তাহৰ পিছত এই জুবিনদাৰ, আমাৰ মৰমৰ জুবিনদাৰ সমাধিস্থলী আপোনালোকক দেখাই আছোঁ। আৰু পৰিৱেশ, সমাধিৰ কাম পূৰা দ্ৰুতগতিত চলি আছে। JCB ইফালে শিল বালিবিলাক আনি ৰখাই থৈ দিছে, দ্ৰুতগতিত কাম চলি আছে জুবিনদাৰ সমাধিৰ কাম। দিন ৰাত পুলিচ প্ৰশাসনে পূৰা সহায় কৰি আছে, ইয়াতে ডিউটি দি আছে। এইফালে সমাধিৰ কাম চলি আছে। গাইজ ইয়াতে জুবিনদাৰ নামত পূৰা একদম দিন ৰাত নাম কীৰ্তন চলি আছে। গাইজ সম্পূৰ্ণ এসপ্তাহৰ পিছত, 1 উইকৰ পিছত আমি জুবিনদাৰ যিটো সমাধিস্থলী হয়, পূৰা একদম মন্দিৰ হেন পৰিৱেশ গাইজ। মন্দিৰৰ যেনেকুৱা এটা পৰিৱেশ থাকে, মন্দিৰবিলাক আছে ডাঙৰ ডাঙৰ, তেনেকুৱা মন্দিৰ হেন পৰিৱেশ গাইজ। পূৰা একদম ইফালে নাম কীৰ্তন চলি আছে, ইফালে লগতে ইফালে গাড়ী ভৰ্তি একদম বিভিন্ন ঠাইৰ পৰা এতিয়াও মানুহ আছে। কিছুমানেতো জুবিনদাক সিদিনাখনে দেখাই নাপাল, যিদিনা ইয়াতে সৎকাৰ কৰাইছিল সিদিনাটো দেখাই নাই। তো তথাপিও জুবিনদাক সৎকাৰ কৰা হৈছিল। সেই ঠাইখিনি যিহেতু চোৱাৰ সকলোৰে এটা হেঁপাহ থাকে, তাৰ কাৰণে বিভিন্ন ঠাইৰ পৰা এতিয়াও বহুত দূৰ দূৰৰ পৰা মানুহবিলাক আহি ইয়াতে দৰ্শন কৰি আছে, চাই এবাৰ জুবিনদাক ধূপ চাকি জ্বলাই দিয়াৰ উপৰিও কিছুমানে গামোচা চামোচা এনেকুৱা দি আছে। আৰু লগতে ইফালে নাম কীৰ্তন চলি আছে গাইজ। ইফালে নাম কীৰ্তন দিন ৰাত পূৰা 24 ঘণ্টাই নাম কীৰ্তন চলি আছে। লগতে ইয়াতে পুলিচ প্ৰশাসনে ধুনীয়া ডিউটি দি আছে ইয়াতে। আপোনালোকেও আহিব পাৰে এবাৰ, আহি ইয়াৰে পৰিস্থিতিটো এবাৰ দৰ্শন কৰি যাব পাৰে। যদি আপোনালোকে জুবিনদাৰ যিদিনা সৎকাৰ হৈছিল সিদিনাখনেতো বহুতে আহিব পৰা নাই, তো আপোনালোকেও যদি আহিব বিচাৰে ধুনীয়াকৈ আহিব পাৰে সোণাপুৰত, ইয়াতে য'ত নেকি দিচাং ৰিজৰ্ট আছে তাৰ ওচৰতে সৎকাৰ কৰা হৈছে সোণাপুৰত। তো যিহেতু মই ইয়াৰ ওচৰতে থাকোঁ, তাৰ কাৰণে মোৰ সুবিধা হ'ল, পটককৈ সন্ধিয়া আহোঁ বুলি আহি গ'লোঁ। তো গাইজ বাই 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 বাই।